ৰাজ্যৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষা শেষ হৈছে আৰু এতিয়া CBSE দশম আৰু দ্বাদশ শ্ৰেণীৰ টাৰ্ম টুৰ এডমিট কাৰ্ড প্ৰকাশ কৰিছে আৰু এইটো দেখাৰ পাছত সঁচাকৈ মনত লাগিছে যে কিমান ইনজাষ্টিস হৈছিল আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীৰ সৈতে বিশেষকৈ এইচএছৰ পৰীক্ষাৰ্থীৰ সৈতে কিমান ইনজাষ্টিস কৰিছিল শিক্ষা সংসদে সম্পূৰ্ণ সিলেবাস ইয়াৰ ওপৰত সময় কম তথাপিও বহু প্ৰতিবাদ আৰু অনুৰোধৰ পাছত সময়মতেই পৰীক্ষা অনুষ্ঠিত কৰিছিল শিক্ষা সংসদে যিয়ে নহওক ইয়াৰ ওপৰত আৰু ক'বলগীয়া কিছু নাই যিহেতু পৰীক্ষাটো অলৰেডি হৈ গৈছে কিন্তু CBSEৰ ক্ষেত্ৰত যদি শিক্ষাৰ্থীসকলক CBSE ইমান সা সুবিধা দিব পাৰে তেওঁলোকৰ পৰীক্ষাৰ বাবে ইমান সময় এতিয়ালৈকে পৰীক্ষা হোৱাও নাই তেওঁলোকৰ ফলাফলৰ ক্ষেত্ৰতো সুবিধা যাতে সকলো পৰীক্ষাৰ্থীয়ে পাছ কৰিব পাৰে ইয়াৰ বাবে টাৰ্ম 1 টাৰ্ম 2 আৰু ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি ফলাফল দিয়া হ'ব কিন্তু আমাৰ শিক্ষাৰ্থীৰ বাবে কোনো ধৰণৰ সুবিধা নাই শুধুমাত্ৰ ইনজাষ্টিস আৰু ইনজাষ্টিস বহু প্ৰতিবাদ কৰা হৈছিল বহু অনুৰোধ কৰা হৈছিল যাতে পৰীক্ষাটো কিছুদিন হ'লে পিছুৱাই দিয়া হয় যাতে কিছু সময় পায় আৰু এটা ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু ইয়াত কোনো গুৰুত্ব দিয়া নাই শিক্ষা বিভাগে সময়মতেই পৰীক্ষা অনুষ্ঠিত কৰিছিল এতে প্ৰশ্নটো হৈছে CBSE শিক্ষাৰ্থীসকলে ইমান সুবিধা পাইছিল তো CBSEৰ শিক্ষাৰ্থীৰ ফলাফল আৰু আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীৰ ফলাফল কেতিয়াও সমান হ'ব নোৱাৰে বহু ডিফাৰেন্স থাকিব কাৰণ আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে ন্যায় পোৱা নাই তো আমি হেবাৰৰ বাবে মনত অহা ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থী আৰু এওঁলোকৰ অভিভাৱকৰ হৈ এই চেনেলৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী শিক্ষা সংসদ আৰু সেৱাক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এওঁলোকৰ কথা এবাৰ হ'লেই ভাবে আৰু এওঁলোকৰ ন্যায়ৰ বাবে যাতে ফলাফলত কিবা এটা পদ্ধতিৰে মাৰ্ক বৃদ্ধি কৰা যায় এই অহা ৰাখি আমি আজিৰ এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ থেংক ইউ